ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ব'লকচোন আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, চ' আজি হৈছে বুধবাৰ। আজি বুধবাৰ আপোনাৰ 8 তাৰিখ, কাইলৈ 9 তাৰিখ। কাইলৈৰ পৰা আছে কালি আছে ইলেকশ্যন। চ' কোন জিকে কোন হাৰত আমি নাজানো। চ' আজি দিনটো বুলি ইয়াৰ পৰা আৰম্ভ কৰোঁ। আজি আমাৰ নামঘৰত ঋষিৰাজ মামাই অৰ্থাৎ ঋষিৰাজ ডাঙৰীয়া অৰ্থাৎ মইতো ঋষিৰাজ মামা বুলিয়েই মাতোঁ। ত' ঋষিৰাজ মামাই আজি দিছে এখন শৰাই, শৰাই আগবঢ়াইছে। ত' 11:30-11:15 মানত মই নামঘৰলৈ যাম। ত' আজি ভালকৈ আপোনালোকক অকণমান ষ্টেণ্ড লৈ যাম। আজি অকণমান ভালকৈ দেখাম আৰু আপোনালোকক ন। ত' নামঘৰৰ কিছুমান দৃশ্য আজি ভালকৈ দেখাম। ব্লগ কৰিলে বহুত টান, গম পাই নাগে আছে এই হাতৰ পূৰা বিষাই যায়। ত' আজি মই আপোনালোকক ভালকৈ কিছুমান ক্লিপ দেখাম আৰু ন। ত' আজি মায়ে বৰ্তমান ভাত খাবলৈ মাতি আছে। ত' বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই থাকক। ত' মই ইমানতে সামৰণি মাৰি নিদিওঁ। ত' মানে ইয়াত খাব লৈছোঁ আৰু দেই। বন্ধু বান্ধৱীসকল, ভিউ চাওক কিমান ধুনীয়া। চ' বন্ধু বান্ধৱীসকল, বৰ্তমান মই গৈ আছোঁ নামঘৰলৈ। ত' মই ৰাতিপুৱা অথনি মই আপোনালোকক কৈছিলোঁ যে ইয়াত নামঘৰত আজি শৰাই দিছে যে। ত' তালৈকে গৈ আছোঁ, ব'লক। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যেন শান্ত বিনাই শ্রীকৃষ্ণ নম শ্লোক। কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনী নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজং রয়ে বসুদেবসুতং কৃষ্ণং কংস সাগরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরে রাম 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 মূকং করোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিরিং যৎকৃপাতমহং বন্দে পরমানন্দমাধবম। হরে রাম 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 প্রভুর নাথ কৃষ্ণ প্রণাম তোমায় রাম মুরারি প্রভুর কৃষ্ণ প্রণাম তোমায় মাথ পুরন্ত কুকে পুনা পরীক্ষিত ভক্ত প্রহ্লাদর কৌশরিত যুধিষ্ঠির আগে নারদে কুইলাও পুনিও প্রহ্লাদর যেন ভুইলাও প্রমার মানব সারিত নয় ভ্রমন্ত আকাশে আনন্দময় রাম পাংশ বরিকি আকি কুশংকাশ নাইকে বস্ত্র হবে দিগবাস
আনন্দে লোক পচাওঁতে ফুৰি দিনেক দেখিলা বৈকুণ্ঠ পুৰি আতি আনন্দিত বিষ্ণুৰ উত্থানে হবে চতুৰ্ভুজ পুৰুষ মানে যতে কৰমণি লক্ষ্মী প্ৰত্যেক কল্পতৰু সম বৃক্ষ যতে বৈতালী গণক পৰম ৰংগে হাতত তাল নাৰী গণ সংগে গাৱন্ত কৃষ্ণৰ গুণ চৰিত আনন্দতে দ্ৰৱে সবাৰুচিত সুগন্ধি বায়ু কৰে ধিক্কাৰ কিবেলা মন কহমুহে আমাৰ ভ্ৰমৰ ৰাজে গাৱে হৰি গীত যতে পক্ষী তাতে দেয়চিত ৰাম নকৰে আৰাৱ থাকি নিচুকে কৃষ্ণৰ চৰিত্ৰ শুনে উতুকুকে শৰীৰত নময় দিব্য বিমানে যতে সুন্দৰী পদ্মিনী মানে আখলা কৰি দৰস গাওঁ বৈষ্ণৱ জনৰ নোপজে ভাৱ হৰিৰ গৃহে মহালক্ষ্মী মাৱে হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৱে ৰাম দেখিয়া স্ফটিক বাৰ ৰহগুণী মন যে গৃহে যেন লক্ষ্মী আপুনি গোবিন্দৰ গুণ চৰিত্ৰ বাজে শুনে গ্ৰাম্য কথা যিটো নিৰাজে বৈকুণ্ঠে নযাৱে সিটো ভাগ্য শূন্য কুকথায়ে হৰে সমস্তে পুণ্য তমু নৰকে হুৱে চিৰ বাস আপুনি চিন্তে আপোনাৰ নাশ দেৱৰো বাঞ্ছনি মনুষ্য জন্ম উপজে তাত জাতত জ্ঞান ধৰ্ম ৰাম নকৰে কীৰ্তন ইহাক পায়াও জানিবা তাক লংগে বিষ্ণু মায়াও দেই হেন জানিয়ান আলাপ এৰি বোলা হৰি হৰি সমাজে হৰি ৰাম 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 নকৰে কীৰ্তন ইহাক পায়াও জানিবা তাংক লংগে বিষ্ণু মায়াও ৰাম হেন জানিয়ান আলাপ এৰি বোলা হৰি হৰি সমাজে হৰি ৰাম ৰাম পৰমানন্দ হৰা কৃপা
ঘৰ পালোহি নামঘৰ বাট চ' মই কৈছিলোঁ যে আপোনালোকক মই ঋষিৰাজ মামাক দেখাম চ' তেওঁকতো মই দেখাব নোৱাৰিলোঁ কাৰণ অহা কালিলৈ আছে নিৰ্বাচন চ' নিৰ্বাচনৰ উপলক্ষেতো তেওঁ বহুত ব্যস্ত হৈ আছে বৰ্তমান যিটো নিশ্চয় এজন নিৰ্বাচনৰ প্ৰাৰ্থীটো নিশ্চয় ব্যস্ত হৈ থাকিবই চ' সেয়েহে তেওঁ আজি আমাৰ নামঘৰত আজি উপস্থিত হ'ব নোৱাৰিলে ত' মই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক এটা কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' যাতে সোনকালে পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লগতে কিনাৰত থকা যোনটো ঘণ্টা সেই ঘণ্টাটো টিপি দিব চ' ধন্যবাদ